কি হ'ল নাচি আছা যে কিন্তু বাকী কাম চাম ঠিকে চলিছে ন একদম চলি আছে ঠিক আছে দিয়া তুমি সোনকালে যাবা যদি কিবা দৰকাৰ হয় মই কথা বতৰা পাতিম সিমানে দেই যোৱা এনেকে ক'ত ইমান ঘুটমুটকে ঘুটমুটকে যাব নালাগে ন কাহিনীটো হ'ল যে কি বৰ্তমান তোমাক কথা এটা কম বুলি ভাবি আছিলো বাৰু দুচকু কাজলেৰে ভৰা মুখনা উঠৰে ভাষা হেল্ল' ফ্ৰেণ্ডছ আজি আপোনালোকৰ বাবে অকণমান বহুততকৈ নহয় বহুততকৈ বহুত বেলেগ ধৰণৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকে মোৰ কমেণ্টত জনাই আছিলে যে কি মোৰ কামখিনিত সহায় কৰা মানুহজন আঁৰত থকা মানুহজন কোন হয় আৰু আজি সেইজন মানুহক আপোনালোকৰ লগত চিনাকি কৰি দিম অলপ প্ৰেংকৰ জৰিয়তে চিনাকি কৰিছোঁ আৰু ভিডিঅ'টো যে আপোনালোকে শেষলৈকে চাব ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাই দিব কেনেকুৱা পালে থেংক ইউ ফ্ৰেণ্ডছ আৰু নতুন যদি ছাবস্ক্ৰাইব কৰি যাব থেংক ইউ তোমাক মই বেয়া পাইছোঁ কিন্তু চন্দন কিয় বা মানে কেলৈ চোৱা মই তোমাৰ গুৱাহাটীৰ পৰা আহিছোঁ ইয়াত ভিডিঅ' বনাবলৈ কাৰণে আৰু তুমি যদি টাইমবিলাকত এইবিলাক খেলি মেলি কৰি থাকা ন মই ভাল নাপাওঁ সঁচাই কৈছোঁ মইতো আহিলোঁ 10টা বজাত চোৱা মোৰ কথা আছে ন তোমাৰো কথা আছে গম পাইছোঁ তোমাৰো কাম আছে তুমিও তোমাৰ প্ৰফেচনেলি কাম কৰি আছা ময়ো মোৰ কাম কৰি আছোঁ কিন্তু ভালকৈ বুজাবুজিৰ মাজত হ'ব লাগে ন এতিয়া কেইটা বাজিলে চোৱা এতিয়া তোমাৰ 3:30 বাজি গ'ল এই বৰষুণ দিব এতিয়া মই ভিডিঅ' বনালে ভাল লাগিব তুমিহে 10টা বজাত মাতিছিলা মোক তুমি নিজে আহিছা 3টা বজাত বাৰু হ'ব তুমি কেমেৰাটো উলিওৱাচোন ঠিক আছে পটাপট ভিডিঅ' কৰোঁ দেই জল্দি কৰোঁ ক'তা কেমেৰা নাই নহয় কেমেৰাটো কি কৰিলা থৈ দিলোঁ সুধা বেগটো লৈ যে তুমি কি আহোঁতে তুমি কেমেৰাটো চাই আহিব লাগে নে নেজানা নেকি পাহৰি থাকিলোঁ বিকাশ ক'ত গ'ল বিকাশ আহিছিলে মোৰ লগত কিন্তু ক'ত গুচি গ'ল গম নাপাওঁ সি কেমেৰাটো লৈ গৈছে তাক ফোন এটা মাৰিছোঁ আকৌ নহয় তুমি আহোঁতে কেমেৰাটো তুমি লৈ আহিছিলা নে বিকাশে লৈ আহিছিলে মই লৈ আহিছোঁ তুমি বেগটো লৈ আহিছিলা নে কেমেৰাটো লৈ আহিছিলা জানো এতিয়া পাহৰিলোঁ নহয় এতিয়া ঘৰত মই সোমালে নাই সোমোৱা ডাইৰেক্ট এনে বেগটো লৈ আহিলোঁগৈ ভিতৰত আৰু এটা বেগ আছিলে কেমেৰা মানে মাথা বেয়া কৰি দিছে কৈছে নহয় মানে উপায় নাইকিয়া আছে মই এতিয়া কি কৰোঁ কোৱা না ভিডিঅ' ভিউজবিলাক ভালকৈ আনিব পাৰিছোঁ না কামত ভালকৈ লাগিব পাৰিছোঁ ইফালে যাওঁ সেয়া ইফালে যাওঁ এয়া চবফালে প্ৰব্লেম কি কৰোঁ এতিয়া তুমিয়ে কোৱা বাৰু এইবিলাক কথা বাদ দিলোঁ এতিয়াতো কৰোণা ভাইৰাছ হৈ আছে গম পোৱা গোটেই অসমত এতিয়া হৈ যাব এতিয়া বুলি মানে বাতৰি পূৰা চলি আছে গম পোৱা মাস্কখন কেলৈ মৰা নাই তুমিও মৰা মৰা নাই মোৰ কথা বেলেগ ন কেলৈ মাস্কখন মাৰি থাকিবা দেই এইটো মানে তোমাক ন চবকে কথাটো কৈ দিবা লগৰ যিমান আছে যাতে মাস্ক চাস্ক মাৰি ভালকৈ থাকে আৰু কিন্তু মই তোমাক এই কথাবিলাকত বেয়া পালোঁ কিন্তু সঁচা কথা কৈছোঁ বুজি পাইছা মই টাইমটো মানে মিলালে ভাল পাওঁ দেই আগতেও মই তোমাক আগতে এদিন কৈছোঁ নেকি অকল সোনকালেই আহা বাৰু তথাপি আজি মানে একদম বহুত বেয়া পাইছোঁ মানে সেইকাৰণে চিধা কথাবিলাক কৈছোঁ বেয়া নাপাবা কিন্তু তুমি পাইছা নেকি আৰু তোমাক এটা ভিডিঅ' শ্বুটত মই 5,000কৈ দিওঁ নে কেতিয়াও নিদিয়া মই তোমাৰ লগত এটা ভিডিঅ' বনাওঁতে তোমাক মই 5,000 মনত পেলোৱাচোন মই এনেকা এদিন নাই তুমি মোক 5,000 টকা দিছা মিছা কথা নক'বা তুমি সঁচা কথা একদম মিছা কথা কোৱা নাই সঁচাকৈ নাই দিয়া একদম সঁচা সঁচাকৈ নাই দিয়াতো সঁচাকৈ নাই দিয়া দেখিলে ময়ো এনেই গৈ আছিলোঁ বাকী গাৰ্লফ্ৰেণ্ডে খবৰকৈ নাই চলি আছে আৰু বিকাশলৈ পটককৈ ফোনটো মাৰাচোন জল্দি ভিডিঅ' কৰোঁ ন বৰষুণ দিলে দিগদাৰ হৈ যাব কেমেৰাটো লৈ গৈছে নি সোধা তাক ক'ত আছা কেমেৰা লৈ গৈছা নেকি নাই নিয়া মোৰ বেগত দেখোন কেমেৰা নাই তেনেকুৱা ঘৰতে থৈ দিলোঁ চাগে হ'ব ঠিক আছে তুমি এতিয়া আহিবা দিয়া কি বুলি কৈছে কেমেৰাটো মই তেনেহ'লে ঘৰতে থৈ দিলোঁ সেইটো নাই নিয়া বুলি ক'লে মই এতিয়া ভিডিঅ' কেনেকৈ বনাম তাক ফোন কৰি লৈ আনিবলৈ কোৱা কেনেকৈ আনিব বাৰু এতিয়া ঘৰত গ'ল তুমি আজি ইমান ডাঙৰকৈ কথা কৈছা যে মোক আগতে ডাঙৰকৈ কোৱা নাই নি মই কিবা আমাৰতো কেতিয়াও নাই কোৱা আজি কোৱা বহুত কথা আছে মই তোমাক লাষ্টত কৈ দিম আজি কেলৈ তোমাক ডাঙৰকৈ কথা তোমাৰ ইনষ্টাগ্ৰামত কি বুলি আছে লিৰিকেল চন্দন চবকে ফ'ল' কৰিবলৈ কৈ দিম নহয় জানো মই ইনষ্টাগ্ৰাম এটা খুলিছোঁ এইটো কি বুলি কয় মানে ইনষ্টাগ্ৰাম খুলিছোঁ আৰু কচুগুটি প্ৰেংষ্টাৰ বুলি মাৰিলেও পাব আৰু প্ৰকাশ নাথ বুলি মাৰিলেও পাব চবেই তাতে গৈ ফ'ল'টো কৰি দিবা তুমি আৰু যদি লগৰ ফ্ৰেণ্ড কোনোবা থাকে যদি কোনোবাই ভাল পায় কৈ দিব ক'বা
ঠিক আছে আজি কিন্তু তোমাক মই বেয়া পাইছোঁ আৰু কাইলৈ কেইটা বজাত আহিবা কাইলৈ মই তুমি কেইটা বজাত কোৱা বা এতিয়া কেইটা বজাত আহিবা 11টা বজাত পুৱাকৈ গুচি আহিবা এই ইয়াতে আহিবা মই ইয়াতে আহি যাম হ'ব নাই গৈ থাকা তেতিয়াহ'লে ঠিক আছে আহিছোঁ বেয়া চেয়া নাপাবা আকৌ অলপ কাৱাকৈ কৰিছোঁ কাৰণ এই নাপাওঁ কিয় পাম দিনটো এনেই খটুৱাই দিলা মোৰ একদম মাথাটো মানে বেয়াকৈ মাৰি দিলা আৰু একদম মাথাটো তুমি নিজে মাৰিছা কি হ'ল নাচি নাচি আছা যে কিন্তু বাকী কাম চাম ঠিকে চলিছে ন একদম চলি আছে ঠিক আছে দিয়া তুমি সোনকালে যাবা যদি কিবা দৰকাৰ হয় মই কথা বতৰা পাতিম সিমানে দেই যোৱা এনেকে ক'ত ইমান ঘুটমুটকে ঘুটমুটকে যাব নালাগে ন কাহিনীটো হ'ল যে কি বৈনমা তোমাক কথা এটা কম বুলি ভাবি আছিলো বাৰু দুচকু কাজলেৰে ভৰা মুখনা উঠৰে ভাষা মোৰ কমেণ্টবিলাক পঢ়া নাই ইউটিউবত পঢ়োঁ কি বুলি পঢ়া এই ভাল ভাল কমেণ্ট পঢ়া ন বেয়া বেয়াবোৰ নপঢ়া মানে ভাল ভাল বেয়া বেয়াটো নাহে ন আহে আহে বেয়া কিছুমান হেটাৰ্ছ কেইটাৰ কাৰণে বেয়া ভাল চব আহে বাৰু হেৰি এইটো বুলি কয় আচলতে মোৰ মানে কমেণ্টত দিছিলে যে মোৰ লগত কেমেৰা ক্ষেত্ৰত হওক কোনে সহায় কৰে বা মোক এনেই পাৰ্চনেলি কোনে সহায় কৰে মানে এনেকৈ প্ৰফেশ্যনেল কামখিনিত মানে যোনে সহায় কৰে মানুহজন দেখুৱাবলৈ গৈছিলে কাৰণ মই ভাবিলোঁ কি বিকাশ তোমাৰ লগত নাই বুলি যে ক'লা বিকাশক কেমেৰাটো দি আচলতে মই পঠিয়াই দিছিলোঁ আজি তোমাৰ লগতো সেই মানে অকণমান ধেমালি কৰোঁ বুলি প্ৰেংক ভিডিঅ' এটা বনাই পেলালোঁ ভালকৈ পাইছা এইজনে এজন মহাপুৰুষ যিজন দস্যুৰে বেয়া আছে নেকি ঠিকে আছেতো এইজনে সেইজন মহাপুৰুষ যিজনে মানে মোক সহায় কৰি থাকে আৰু আগলৈও কৰি থাকিব বুলি আশা কৰিছোঁ আৰু তাৰ এই ইনষ্টাগ্ৰামৰ পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু মোৰ এটা নতুনকৈ খুলিছোঁ ডেছক্ৰিপশ্যনত লিংকটো দি দিম ডেছক্ৰিপশ্যনত এই লিংক দিব পাৰিম ইনষ্টাগ্ৰামৰ লিংক শ্বেয়াৰ কৰিব পাৰিম তলত লিংকটো দি দিম চাবলৈ ফ'ল' কৰি দিব বুলি আশা কৰিছোঁ থেংক ইউ মই কথা এটা কৈ দিওঁ কৈ দিয়া আৰু যদি কিবা এনেকুৱা ৱেডিং শ্বুট থাকে তেনেহ'লে মোৰ নাম্বাৰো নিশ্চয় দিয়া থাকিব চাগে কণ্টেক্ট নম্বৰ তলত দি দিম ঠিক আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বঢ়িয়া ধন্যবাদ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব